নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ মৃত্যুত অনুকম্পা নাই হামাছৰ। হামাছ আৰু ইজৰাইলৰ মাজত ভয়াৱহ যুদ্ধ। নিৰ্দয় হৈ পৰিছে হামাছ। সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ মৃত্যুতো অনুকম্পা নাই হামাছৰ। হামাছৰ ৰকেটে প্ৰাণ লৈছে শ শ পেলেষ্টাইনী নাগৰিকৰ। ইজৰাইললৈ প্ৰেৰণ কৰা ৰকেট ফুটিল গাজাৰ হস্পিটালত। মুহূৰ্ততে প্ৰাণ গৈছে শ শ সাধাৰণ নাগৰিকৰ। গাজাৰ হস্পিটালত উঠিছে হামাছৰ বাবে কান্দোনৰ ৰোল। সাধাৰণ নাগৰিকক ডাল হিচাপে ব্যৱহাৰ কৰিছে হামাছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ ঘোষণা এয়া। ইজৰাইলে নিবিচাৰে এই যুদ্ধত সাধাৰণ নাগৰিকৰ মৃত্যু, কিন্তু সাধাৰণ নাগৰিকৰ প্ৰতি হামাছৰ কোনো গুৰুত্ব নাই। যোৱা 11 দিনত ভয়ংকৰ কেইবাটাও অপৰাধ কৰিছে হামাছে। হামাছ বহু নিৰ্দয়। হামাছৰ কাৰুকাৰ্য ভয়ংকৰ। আইচিছতকৈ নেতান্যাহুৰ ঘোষণা, এই যুদ্ধ বেলেগ ধৰণে ভয়ংকৰ হ'ব। হামাছ আমাৰ বাবে বেলেগ ধৰণৰ শত্ৰু। সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ মৃত্যুতো অনুকম্পা নাই হামাছৰ। হামাছৰ ৰকেটে প্ৰাণ লৈছে শ শ পেলেষ্টাইনী নাগৰিকৰ। আন এটা ডাঙৰ খবৰ হৈছে মধ্যপ্ৰদেশত খহিছে এইবাৰ বিজেপিৰ ভেটি। বহু বিজেপি নেতাই এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে। বিজেপি এৰি এতিয়া কংগ্ৰেছত যোগদান কৰিছে শ শ নেতাই। এইবাৰ মধ্য অসমত বিজেপিৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে শ শ নেতাকৰ্মীয়ে। লোকসভা নিৰ্বাচনৰ প্ৰাকখনত মধ্য অসমত খহিছে বিজেপিৰ ভেটি। কংগ্ৰেছৰ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ এবাৰ বিজেপি এৰি এতিয়া শ শ নেতাকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব লগা হৈছে। আপ AIUDFৰ শতাধিক নেতাকৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে হামাছক সমৰ্থন নকৰে সাধাৰণ মুছলমানে। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। সন্ত্ৰাসবাদী আক্ৰমণৰ আটাইতকৈ ভুক্তভোগী হৈছে ভাৰত। সাধাৰণ মুছলমানে কেতিয়াও হামাছক সমৰ্থন নকৰে। সাধাৰণ মুছলমানে হামাছৰ বিৰোধিতা কৰিলেও ৰাহুল গান্ধীয়ে বিৰোধিতা নকৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ক লৈও কোনো প্ৰতিক্ৰিয়া নাই ৰাহুল গান্ধীৰ। হামাছ সন্ত্ৰাসবাদীয়ে শিশু মহিলাৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা নকৰিলে ৰাহুল গান্ধীয়ে। হিন্দুৰ লগতে মুছলমানেও ভাৰতৰ জয়ৰ আনন্দ উল্লাস কৰিছে। যুদ্ধৰ প্ৰসংগত আনি ৰাহুল গান্ধীক এইদৰে কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে আধাৰ কাৰ্ডক লৈ এটা জৰুৰী খবৰ। আপোনাৰ যদি আধাৰ কাৰ্ড আছে, আপোনাৰ যদি বেংক একাউণ্ট আছে, নিশ্চয় আপোনাৰ বেংক একাউণ্টত ধন আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আধাৰ কাৰ্ডক লৈ আপোনাৰ বাবে এটা জৰুৰী খবৰ। কেইটামান বিশেষ কাম আপুনি কৰিব আছে। আপুনি এইকেইটা কাম কৰাটো অতিকৈ জৰুৰী, নহ'লে মুহূৰ্ততে খালী হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। আধাৰ কাৰ্ড আবেদনৰ সময়ত আপুনি দিয়া ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰিছে দুষ্ট চক্ৰই আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা লুটিছে লাখ লাখ টকা। আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰি দুষ্ট চক্ৰই লুটিব পাৰে ধন। UIDAI দিছে এই জৰুৰী নিৰ্দেশনা। এতিয়াৰে পৰা লক আৰু আনলকৰ ব্যৱস্থা কৰা হৈছে আধাৰ কাৰ্ডত। কেনেকৈ আপোনাৰ আধাৰ কাৰ্ড লক কৰিব পাৰিব তাৰ তথ্য এই মুহূৰ্তত জনাই দিয়াৰ চেষ্টা কৰিছোঁ। লক কৰি নথলে বিপদত পৰিব আপুনি। কেনেকৈ আপুনি লক কৰি থ'ব আপোনাৰ আধাৰ কাৰ্ডখন? আধাৰ কাৰ্ড লক কৰিবলৈ SMS কৰক এটা বিশেষ নম্বৰত। গেট OTP লাষ্ট 4 লিখি প্ৰেৰণ কৰক 1947 এই নম্বৰটোলৈ। আনলক কৰিবলৈ টাইপ কৰক আধাৰ কাৰ্ডৰ শেষৰ 6টা ডিজিট নম্বৰ। আনলক কৰিবলৈ টাইপ কৰক গেট OTP লাষ্ট 6। OTPৰ বাবে 1947 নম্বৰলৈ প্ৰেৰণ কৰক এটা মেছেজ। আধাৰ জৰিয়তে কৰিব পাৰিব লক আনলক। পৰৱৰ্তী খবৰ হৈছে 2024 লোকসভা নিৰ্বাচনত 3 গগৈয়ে হেনো লাভ নকৰে এখনো আসন বুলি মন্তব্য কৰিছে বহুবল্কী নেতা ৰূপজ্যোতি কৰ্মীয়ে। জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটত এটা বিগ ব্ৰেকিং নিউজ। ওৰাঙত পুনৰ 2024 লোকসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। বিজেপি বিধায়কগৰাকীৰ মতে লোকসভা নিৰ্বাচনত 3 গগৈয়ে
এজনেও নাপায় এই সোণোৱাখন, পাব কেৱল এটা ডাঙৰ শূন্য। আন এটা ডাঙৰ খবৰ হৈছে আজি জয়ন্ত মল্ল বৰুৱাই ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিছে। কালি মাজ আকাশত বিকল হৈ পৰিছে জয়ন্ত মল্ল বৰুৱাৰ ভ্ৰমণ কৰা হেলিকপ্টাৰখন। জমৰ দুৱাৰদলিৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কথমপি ৰক্ষা পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জীৱন। দক্ষিণ খালমাৰাৰ পৰা গুৱাহাটীলৈ আহি আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মাজ আকাশত বিমানখনৰ এটা ইঞ্জিন বিকল হোৱাত জৰুৰী অৱতৰণ কৰিছে বৰজাৰ বিমানবন্দৰত। দক্ষিণ খালমাৰাৰ পৰা হেলিকপ্টাৰে গুৱাহাটীলৈ আহি থকাৰ পথতে মাজ আকাশত বিকল হৈ পৰিছে হেলিকপ্টাৰখনৰ এটা ইঞ্জিন। মৃত্যুৰ দুৱাৰদলিৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কোনোমতে প্ৰাণ ৰক্ষা পৰিছে।